নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আজি যাব ওলাইছোঁ বাহঁতৰ ঘৰত, মানে পলসবাৰী পাল্লি হয়। লগত যাব আজি ৰাজা আছে এইফালে। বলক ৰাজাৰ বসন্তীত যাম আজি। এখন আমাৰ ৰাজাৰ বসন্তী, বলক গৈ থাকোঁ। এতিয়া গৈ আছোঁ আমি ৰাজাহঁতৰ ঘৰত। এই কাপোৰ চেঞ্জ কৰি হেলমেট লৈ আহিম আকৌ। এতিয়া গৈ আছোঁ ৰাজাহঁতৰ ঘৰত। ৰাজা গাড়ী চলাই আছে। ৰাজা ক'ত যাম আমি? আজি আমি যাই আছোঁ বকো ছয়গাঁও। ঠিক আছে, তাতে আমি কালি নেদেখাওঁ, আপোনালোকে ভিডিঅ' কালি দেখা পাব। আজি আমি দেখুৱাম চন্দিকা মন্দিৰ যাই আছোঁ। তো ছয়গাঁৱৰ এইটো ডাঙৰ মন্দিৰ হয়। চন্দিকা মন্দিৰ আজি এখানে কি বুলি কয় ৰাজা? এখানিক কয় তোমাৰ পৰ্বত মানে দুই পৰ্বতৰ মাছ বুলি কয়। কাৰণ আপোনালোকে এইফালে চাব পাৰে, এইফালে আছে পাহাৰ, এইফালে আছে পুৱামুকা পাহাৰ, এইফালে আছে কেদাৰ পাহাৰ। আমি বৰ্তমান মাজেৰে গৈ আছোঁ আমাৰ মানে মোৰ ঘৰলৈ। মোৰ ঘৰ পাবলৈ হ'লে দুখন পাহাৰ পাৰ কৰিব লাগে। তাতে কাপোৰ চাপোৰ পিন্ধি ক'ত যাম আজি? ডাইৰেক্ট ছয়গাঁও। বলক আপোনালোকেও আমাৰ লগতে। ওলাই আহিলোঁ ৰাজাহঁতৰ ঘৰৰ পৰা। ৰাজা হ'ল, বৰ্তমান ওলোৱা হ'ল। এতিয়া বলক বলক গৈ থাকোঁ। এতিয়া চিধাই পলসবাৰী। ৰাজা এটা কথা আছে। কিবা আমিতো ভাত খাই লৈ আহিলোঁ, গাড়ীখনত ফুৰাব অলপ হৈ থাকিবি অলপ। তাত 100 টকা আছে। গাড়ীখনত কিবা অলপ খুৱাই লওঁ। এয়া ৰাজাহঁতৰ ঘৰৰ ওচৰতে হয় মাধৱ মন্দিৰ। তাতে এবাৰ সোমাই যাওঁ। চাওক কোনোবাই যদি দেখা নাই, অকণমানেই দেখুৱাম গেটৰ পৰা, বেছি আৰু ভিতৰৰ পৰা নাযাওঁ এতিয়া, টাইমো নাই সিমান এটা। অকণমান দেখুৱালোঁ আৰু পিছত দেখুৱাম দিয়ক এদিন ভালকৈ, ন ৰাজা? পিছত এদিন ভালকৈ দেখুৱাম। আজি বাৰু গেটৰ পৰা আপোনালোকক দেখুৱালোঁ। আপোনালোকক ৰাজা পুৱামুকা মাধৱ মন্দিৰ, কেদাৰ মন্দিৰ একেলগে দেখুৱাম এদিন। আজি আৰু যিটো ঠাইত যাব হৈছোঁ তাকে যাওঁ। এয়া হাজো বাকৰমুলা তেলদ্বীপ, তেল অলপ ভৰাই লৈ ইয়াতে। আহি পালোঁ আগাথুৰি, গণেশ মন্দিৰ পাৰ হ'লৈ মাত্ৰ। গৈ আছোঁ। এতিয়া আহি পালোঁ আমি জালুকবাৰী। গৈ আছোঁ। এতিয়া উঠিলোঁ আমি অভাৰ ব্ৰিজত। আপোনালোকে দেখিবলৈ পাইছে ইয়াৰ পৰা গুৱাহাটীখন কিমান সুন্দৰ দেখি। চাই লওক এবাৰ। এতিয়া নয়নে গাড়ী চলাইছে, মই পিছত বহিছোঁ, কাৰণ অকলে ইমান চলাব নোৱাৰি ন। আমি ভাগকৈ চলাইছোঁ দুজনে। এতিয়া আমি পাম সমাধিস্থলী। আপোনালোকে দেখিবলৈ পাইছে বন বিদ্যালয়, আৰু এইফালেৰে বৰ্তমান আমি যাম ফিৰোজ মেধিহঁতৰ ঘৰত। এবাৰ ফিৰোজদাক দেখা দি আহোঁ, কাৰণ তেওঁলোকৰ ঘৰৰ সন্মুখেদি যাম যিহেতু, তেওঁ এবাৰ দেখা দি আহোঁ। তো বলকচোন তেওঁ আছেনে নাই ঘৰত চাওঁ, নে কি নয়ন? নয়ন নে কি তেওঁ ঘৰত আছেনে নাই চাওঁ। গৈ আছোঁ, কিন্তু এতিয়াও তেওঁক ইনফৰ্ম কৰা নাই যে আমি যাই আছোঁ।
তো বলকচোন তেওঁ ঘৰত আছে নে নাই এবাৰ কি কয় শুনো বলক যাই আছে। এয়া চাওক খিউজদাৰ ঘৰত তলা মৰা হয়। তেওঁলোকে বৰ্তমান আছে এয়াৰপৰ্ট ফালে আৰু আজি তেওঁক লগ কৰা নহ'ল কাৰণ তেওঁক আমি ইনফৰ্ম কৰা নাছিলোঁ যে আমি আহিম বুলি। কিন্তু এতিয়া বৰ্তমান ডাইৰেক্ট আমি যাই আছোঁ পলাশবাৰীলৈ। পলাশবাৰী পাল্লিলৈ যাই আছোঁ বৰ্তমান আৰু যি পাওঁ আপোনালোকক দেখুৱাই আছোঁ, আপোনালোকে চাই থাকক ভিডিঅ'টো। এইটো চাওক কেনেকুৱা একদম সাগৰ সদৃশ হৈ পৰিছে, পানী আৰু এতিয়া ধাৰাপুৰ পালোঁ চাগে ন? এই পালোঁ ধাৰাপুৰ। আজি মোৰ ব্লগ ৰাজাই কৰি আছে আৰু আজি নয়নৰ ব্লগ মই কৰি আছোঁ বৰ্তমান কাৰণ তেওঁ গাড়ী চলাই আছে। ইয়াক সোমালোঁ আমি ধাৰাপুৰেৰে পলাশবাৰী ৰোড ন? হা মিৰ্জা ৰোড। মই মানে অলপমান চিনি নাপাওঁ ন, সেইকাৰণে হা পলাশবাৰী হয়। হা বৰ্তমান আপোনালোকে যে শুনে পলাশবাৰী ৰাস, সেই পলাশবাৰী ৰাস মহোৎসৱ তাৰে কাষতে যাম আৰু বলক আপোনালোকে বলক আৰু আমিও যাই আছোঁ নে কি নহয় বলক। बिन तेरे क्या यारा मेरा साहिबा तू मैं मिर्जा तेरा अक्सर तेरा जिक्र छिड़े तो অকল আকাশখনলৈ এবাৰ মন কৰকচোন, টুকুৰি হৈ আছে। চাওক আকাশখনৰ ফালে। তো বন্ধুসকল এতিয়া ফাইনেলি আহি পালোঁ ভট্টপাৰা গৰল হা ৰাণী চাপৰি মনসা মন্দিৰ। এইটো চাওক মনসা মন্দিৰ, বহুত ডাঙৰ মনসা পূজা হয় ইয়াত। বহুত ডাঙৰ মনসা পূজা হয় ইয়াতে। আহিম পূজাৰ সময়ত দেখুৱাব আৰু কেতিয়াবা আহিম নে কি নয়ন পূজাৰ সময়ত দেখুৱাব। তো চাই লওক এই ৰাস্তাৰে আমি গৈয়ে থাকিব লাগিব নে কি? আমি বৰ্তমান পালি চকৰ পৰা এই সোমাই আহিলোঁ আৰু সোমাই আহি কিনে বাবুলৈ কিবা ল'লোঁ। আৰু এতিয়া বৰ্তমান আমি আহি পালোঁ। তো ফাইনেলি আহি পালোঁ আমি য'ত আহিছিলোঁ। মেইন গেটটো খুলি এতিয়া মেইন গেটটো খুলিম। আমি গোটেই ভাই পাছৱৰ্ড আছে নেকি? পাছৱৰ্ড আছে। পাছৱৰ্ড নে পেটাৰ্ণ নে ফিংগাৰ প্ৰিণ্ট লগাইছে? ফিংগাৰপ্ৰিণ্ট আছে। হ'ব মোবাইল জ্বলাওক। এতিয়া বৰ্তমান নয়নে মোৰ গাড়ীখন সোমাই দিলে। বেটা কৈ দি আহি পালোঁ দিয়ক ঘৰ। কিবাকে ইমান দূৰ ৰানিং কৰি এইবিলাক কি বস্তু দাদা? এইটো পলু মানে মুগা সূতা যে হয়। দেখুৱাই দিয়ক। চাহ তাহ খাই অলপ ওলাই আহিলোঁ নদী পাৰৰ পিনে আপোনালোকক দেখুৱাব বুলি। ৰাজা আহি আছে মোৰ লগত একেলগে। আজি এটা কথা কিন্তু আজি মোৰ ভ্লগ বেছিভাগ ৰাজাই বনাইছে আৰু তাৰো এটা চেনেল আছে ৰাজা ডেকা ভ্লগ বুলি। চাব আপোনালোকে, যদি ভাল লাগে ছাবস্ক্ৰাইব কৰিব চেনেলটো আৰু ভিডিঅ'বোৰ লাইক কৰিব। বলক গৈ থাকোঁ, নদী দেখুৱাই আছোঁ। তো এতিয়া চাহ তাহ খাই আহিলোঁ, আহি নদী পাৰৰ ফালে ফুৰিব আহিছিলোঁ। এইটো চাওক নদী, এয়া ব্ৰহ্মপুত্ৰ পিছ চাইডে আৰু এয়া ৰাজা সিও মোবাইল চাই আছে। কালিৰ পৰা ভিডিঅ' বনাব সিও মোৰ লগতে, চাব ভিডিঅ'বোৰ।
মই কালিৰ পৰা ভিডিঅ' বনাম বুলি ভাবিছোঁ। যদি আপোনালোকে আশীৰ্বাদ কৰিব যাতে মোৰ ভিডিঅ'বোৰ আপোনালোকে চাই আৰু মোৰ চেনেলটো যাতে আগবঢ়াই দিয়াত সহায় কৰে, তাকে কামনা কৰিলোঁ। আৰু চাওক অকণমান প্লেচটো চাওক, কি সুন্দৰ প্লেচ। এতিয়া আহি এবাৰ নদী পাৰত বহিলোঁ। ৰাজা কেনে লাগিল সেইখিনি? মজা মজা, আপোনালোকে আহক। মজা ঠাই, চাব লগা ঠাই নহয়, তথাপি আৰু মোৰ ভাল লাগিছে। আপোনালোকতো ক'ব, আপোনালোকে কমেণ্ট কৰি। तेरी लहरों में पिता की बाहें मिले, तेरी बूंदों से फसलों के मोती खिले, सदियों से तेरे किनारे जीवन का है खजाना, तू बहला यूं ही बहला। বাকী বন্ধুসকল, ভিডিঅ'টো ইমানতে কৰিলোঁ। যদি ভাল লাগিল লাইক কৰিব, কমেণ্ট কৰিব, আৰু যদি কোনোবা নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।